আশা কৰোঁ আপোনালোক ভালে আছে। নমস্কাৰ, মই ডক্টৰ চন্দন কলিতা। আজি আপোনালোকৰ মাজত আহিছোঁ এটা বেমাৰৰ বিষয় লৈ। বেমাৰটো হৈছে ৰিউমেটইড আৰ্থ্ৰাইটিছ। বহুকেইজন অনুৰাগীয়ে কও আছিলে ছাৰ ৰিউমেটইড আৰ্থ্ৰাইটিছৰ বিষয়ে জনাব। তো সেয়ে ভাবিলোঁ আজি ৰিউমেটইড আৰ্থ্ৰাইটিছৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰোঁ। ৰিউমেটইড আৰ্থ্ৰাইটিছ আমাৰ যিবিলাক দেহত বিষ হয় তাৰে ভিতৰত অন্যতম যিটো বিষ সেইটোৱে হৈছে এটা ৰিউমেটইড আৰ্থ্ৰাইটিছ। আৰু এই আৰ্থ্ৰাইটিছটো হৈছে এটা ক্ৰনিক বেমাৰ, মানে একেদিনে আপুনি গম নাপায়, অলপ অলপকৈ বিষ অনুভূতি হৈ থাকিব। লাহে লাহে আপুনি বিষৰ পৰিমাণটো যেতিয়া বৃদ্ধি হ'ব আৰু তেতিয়াহে আপোনালোকে গম পায়। আৰু এই ৰিউমেটইড আৰ্থ্ৰাইটিছ সাধাৰণতে আপোনাৰ কি হয়, প্ৰথম অৱস্থাত পেৰিফেৰেল যিবিলাক জইন আছে, মানে ধৰি লওক হাতৰ যিবিলাক জইন, হাতৰ এই মূৰৰ জইনটো নহয়, ঠিক আছে, হাতৰ এই 2 নম্বৰ জইন, 3 নম্বৰ জইন, ৰিষ্ট জইন, এলব' জইন, ঠিক তেনেকৈ আপোনাৰ কি হয় ভৰিৰ আঁঠুৰ জইন বা একেবাৰে ভৰিৰ যিটো আমাৰ তলৰ জইন আছে এংকেল জইন। তো এইবিলাকত সাধাৰণতে আপোনাৰ কি হয় বিষবিলাক দেখা পোৱা যায়। ৰিউমেটইড আৰ্থ্ৰাইটিছ হ'বলৈ আপোনাৰ সাধাৰণতে কি হয়, কোনো কজ আমি বিচাৰি নাপাওঁ। প্ৰথম অৱস্থাত ৰিউমেটইড আৰ্থ্ৰাইটিছ আপোনাৰ কি হয় চিমেট্ৰিকেল জইণ্টত হোৱা দেখা যায়। মানে আপোনাৰ যদি সোঁ হাতৰ ৰিষ্ট জইণ্টত হৈছে তেতিয়াহ'লে সেই একে বিষ আপুনি বাওঁ হাতৰ ৰিষ্ট জইণ্টতো কি হয় অনুভৱ কৰিব। তো এই ৰিউমেটইড আৰ্থ্ৰাইটিছ কিয় হয়, ইয়াৰ লক্ষণসমূহ কি কি, আজি এই সকলো কথা আপোনালোকৰ লগত বিতংভাৱে আলোচনা কৰিম। এই ৰিউমেটইড আৰ্থ্ৰাইটিছ আপোনাৰ বিভিন্ন কাৰণত হোৱা দেখা যায় যদিও মানে ধৰি লোৱা হয়, কিন্তু কোনটো মেইন কাৰণ বা মুখ্য কাৰণ সেইটো আপোনাৰ এটাও বিচাৰি পোৱা নাযায়। পোনপ্ৰথমে আমি এটা কথা জানি লোৱা উচিত যে ৰিউমেটইড আৰ্থ্ৰাইটিছ এটা অটোইমিউন ডিজিজ। মানে নিজৰ দেহৰ আমাৰ যিটো ইমিউন ছিষ্টেম আছে, প্ৰতিৰক্ষা কৱচ আছে, সেই ইমিউন ছিষ্টেমটোৱে আমাৰ নিজৰ দেহৰ চেলবিলাকক কি কৰে, এটাক কৰে। মানে আমাৰ যিবিলাক জইণ্টত ধৰি লওক আপোনাৰ আঁঠুৰ জইন, এই আঁঠুৰ জইন যি 4ডাল হাৰ্ডি লগ লাগি ফৰ্ম হৈছে, ওপৰৰ পিনে আপোনাৰ কি হয় ফিমাৰ, সন্মুখত পেটেলা, তাৰে তলত ফিবুলা আৰু টিবিয়া, এই 4ডাল বন লগ লাগি আপোনাৰ আঁঠুৰ জইনটো ফৰ্ম হৈছে। এই আঁঠুৰ জইণ্টৰ কি হয় 4ডাল বনৰ মূৰত কি হয় কাৰ্টিলেজ থাকে, আৰু সেই কাৰ্টিলেজখিনিক আৱৰি এটা চাইনোভেল ফ্লুইড থাকে, মানে এখন চাইনোভেল চেক এটা থাকে, তাতে এটা ফ্লুইড থাকে। তো কি হয় এই ৰিউমেটইড আৰ্থ্ৰাইটিছ হ'লে আপোনাৰ তাত এটা ইনফ্লামেটৰী মানে হৈছে এটা ৰিয়েকশ্যন, মানে এটা বিক্ৰিয়া। তো তাতে কি হয় আপোনাৰ বিভিন্ন ধৰণৰ আমাৰ ব্লাডৰ হোৱাইট ব্লাড চেল যিখিনি আছে, তো লিম্ফোচাইট, মনোচাইট, মেক্ৰোফেজেছ, সেই সকলোবিলাকে আহি তাত এটাক কৰে। তো ফলত কি হয় আপোনালোকৰ সেই অংশটো ফুলিব, ৰঙা পৰিব, বিষাব, লগতে চাইনোভেল যিটো মেমব্ৰেন থাকে সেই মেমব্ৰেনটো মানে আৱৰণখন প্ৰলিফাৰেশ্যন মানে চেঞ্জ হ'ব। লাহে লাহে আপোনাৰ কি হয় সেইখনত আপোনাৰ হাৰ্ডিবিলাক কি কৰে, কি হয় এটা পেন্নাছ বোলা বস্তু ফৰ্ম কৰে। মানে যিটো কাৰ্টিলেজ থাকে হাৰ্ডিবিলাকৰ মূৰত, সেইটো ধ্বংস হৈ আপোনাৰ কি হয় এটা ইৰোডেড, মানে আপোনাৰ ধৰি লওক ইন্দুৰে যেনে কাগজ কাটিলে টুকুৰা টুকুৰি হোৱা দেখা যায় মূৰটো, ঠিক তেনেকুৱা ধৰণৰ এটা সৰসৰীয়া হৈ আপোনাৰ সেই বস্তুবিলাক চেঞ্জ হৈ এটা পেন্নাছ ফৰ্ম কৰিব। আৰু লাহে লাহে এইটো বাঢ়ি গৈ গৈ হাৰ্ডিবিলাক কি হয় আপোনাৰ ফিউজ হৈ যাব, মানে লগ লাগি যাব। লগতে চাইনোভেল চেকত যিখিনি ফ্লুইড আছিলে সেই ফ্লুইডখিনি হ্ৰাস পাব, আৰু তাৰ কি হ'ব আপোনাৰ ইনফ্লামেটৰী চেঞ্জ হৈ চাইনোভেল যিখিনি আপোনাৰ এৰিয়া আছিলে সেইখিনি বহুত বৃদ্ধি পাই যায়। ফলত কি হয় বস্তুখিনি ফুলি উঠিব আৰু এই গোটেই গাঁঠিৰ জইনটো কি হয় চেঞ্জ হৈ যায়। এইখিনিয়ে হৈছে ৰিউমেটইড আৰ্থ্ৰাইটিছৰ মেইন লক্ষণ। কি কাৰণত হোৱা দেখা যায়, মই প্ৰথমে আপোনালোকক ক'লোঁ যে এইটো এটা অটোইমিউন ডিজিজ, মানে নিজৰ দেহৰ ইমিউন ছিষ্টেমে মিষ্টেকেনলি বুলিয়ে কৈছোঁ, মানে নিজৰ দেহৰ চেলখিনি সিহঁতে চিনি নাপায় আৰু সেইখিনি সিহঁতে বাহিৰৰ চেল বুলি এটাক কৰিব ধৰে।
ফলত কি হয় সেইখিনিত আপোনাৰ বিভিন্ন ধৰণৰ ইনফ্লামেশ্যন হৈ এই গোটেই প্ৰচেছটো মানে মানুহজনৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। আৰু এই বস্তুটো পোনপ্ৰথমে আপোনাৰ কি হয় আমাৰ যিবিলাক পেৰিফেৰিয়েল জইন আছে, ধৰি লওক হাতৰ আঙুলিৰ জইন, ঠিক আছে, ভৰিৰ আঙুলিৰ জইন, হাতৰ আঙুলিৰ যদিও কিন্তু 1 নম্বৰ জইনটো নহয় দেই, এই 1 নম্বৰ জইনটোক বাদ দি 2 নম্বৰ জইন, 3 নম্বৰ জইন, ঠিক আছে, এই জইনবিলাকতহে দেখা পোৱা যায়। আৰু এই পিছৰ পিনে যেতিয়া আপোনাৰ এই বেমাৰটো বাঢ়ি গৈ থাকে, আপোনাৰ হাড়টো কি হয়, হাড়টোতো কিছুমান লক্ষণ দেখা পোৱা যায়, পিছত কি হয় লাং, আমাৰ যিটো হাওঁফাওঁটো ৰিউমেটইড চেঞ্জ দেখা পোৱা যায়, কিডনিও এফেক্ট হয়, সেইবিলাক একেবাৰে পিছৰ লক্ষণ। কিছুমান কাৰণ ভাবি লোৱা হৈছে কিন্তু এইবিলাক সঠিক নহয়, যিবিলাকক আমি প্ৰিডিস্প'জিং কজ বুলি কওঁ। ধৰি লওক আপোনাৰ হেৰিডিটাৰী, বংশানুক্ৰমিকভাৱেও এই বেমাৰটো হোৱা দেখা যায়। ৰেচিয়েল মানে একোটা নিৰ্দিষ্ট মানুহৰ ক্ষেত্ৰতহে হোৱা দেখা যায়, ঠিক আছে, যেনেকৈ আপোনাৰ নিগ্ৰো মানুহ আছে, ককেছিয়ান মানুহ আছে, মানে আপোনাৰ আফ্ৰিকান ছাইডৰ যিবিলাক মানুহ সেইবিলাকক আমি নিগ্ৰো বুলি কওঁ। ইহঁতৰ ক্ষেত্ৰত কি হয় ৰিউমেটইড আৰ্থ্ৰাইটিছটো একেবাৰে কম, মানে হোৱা দেখা নাযায়। তো কেতিয়াবা ধৰি লওক ট্ৰমা মানে এক্সিডেণ্ট হ'ল, এক্সিডেণ্টৰ পিছতো ৰিউমেটইড আৰ্থ্ৰাইটিছ দেখা পোৱা যায়। কেতিয়াবা ইনফেকশ্যন, যেনে বেক্টেৰিয়েল ইনফেকশ্যন, ধৰি লওক আমাক টনচিলত বহুদিন ধৰি ইনফেকশ্যন হৈ আছে, এই টনচিলৰ ইনফেকশ্যনৰ কাৰণেও কেতিয়াবা ৰিউমেটইড আৰ্থ্ৰাইটিছ হয় বুলি ভবা হয়। কেতিয়াবা আমাৰ এণ্ডোক্ৰাইন ছিষ্টেম, এই এণ্ডোক্ৰাইন ছিষ্টেমটোৰ মানে যিটো আমাৰ হৰমন ছিক্ৰেশ্যন হয়, গ্ৰ'থ হৰমন হওক, যি বিভিন্ন ধৰণৰ হৰমন ছিক্ৰেশ্যন হয়, এই এণ্ডোক্ৰাইন ছিষ্টেমটোৰ প্ৰব্লেমৰ কাৰণেও ৰিউমেটইড আৰ্থ্ৰাইটিছ হ'ব পাৰে বুলি এটা অনুমান কৰা হয়। আন এটা মুখ্য কাৰণ হৈছে আপোনাৰ চাইকিক ফেক্টৰ। যেতিয়া মানুহজন বেছিয়ে ডিপ্ৰেশ্যনত থাকে, মানুহজন বেছিয়ে ষ্ট্ৰেছত থাকে, এই চাইক'লজিকেল ফেক্টৰৰ কাৰণেও ৰিউমেটইড আৰ্থ্ৰাইটিছ হ'ব পাৰে বুলি কি হয় ভবা হয়। এই গোটেইখিনি কণ্ডিশ্যন মানে আপুনি ক'ব নোৱাৰে যে এইকেইটা কণ্ডিশ্যনৰ কাৰণে আপোনাৰ ৰিউমেটইড আৰ্থ্ৰাইটিছ হ'ব পাৰে, কিন্তু এইকেইটা কাৰণ হ'ব পাৰে বুলি এটা অনুমান কৰা হয়। আকৌ বয়সৰ ক্ষেত্ৰত মানে সাধাৰণতে আপোনাৰ 25ৰ পৰা আপোনাৰ কি হয় 45 বছৰমান বয়সৰ ভিতৰৰ মানুহৰ ক্ষেত্ৰত এই ৰিউমেটইড আৰ্থ্ৰাইটিছটো বেছিয়ে দেখা যায়। ঠিক তেনেকৈ আপোনাৰ মানে মহিলা মানুহৰ ক্ষেত্ৰত ৰিউমেটইড আৰ্থ্ৰাইটিছৰ পৰিমাণ বেছি দেখা যায়। মই ইয়াৰ আগতে এটা ভিডিঅ' বনাইছোঁ অষ্টিও আৰ্থ্ৰাইটিছ। এই অষ্টিও আৰ্থ্ৰাইটিছ আৰু ৰিউমেটইড আৰ্থ্ৰাইটিছৰ এটা পাৰ্থক্য আছে। ৰিউমেটইড আৰ্থ্ৰাইটিছ যেতিয়া হ'ব আপোনাৰ ধৰি লওক এইটো গাঁঠিত যেতিয়া আপুনি বিষ অনুভৱ কৰিব, সেই লগে লগে আপুনি এইখন হাতৰ এই গাঁঠিটোতো আপুনি বিষ অনুভৱ কৰিব, মানে চিমেট্ৰিকেল জইণ্টত আপোনাৰ বিষ অনুভৱ কৰিব। কিন্তু অষ্টিও আৰ্থ্ৰাইটিছৰ ক্ষেত্ৰত আপুনি চিমেট্ৰিকেল বিষ অনুভৱ নকৰে, মানে হয়তো আপোনাৰ সোঁ হাততো হ'ব পাৰে, বাওঁ হাততো হ'ব পাৰে, কিন্তু ৰিউমেটইড আৰ্থ্ৰাইটিছৰ ক্ষেত্ৰত যদি আপোনাৰ এই আঙুলিটোৰ এই গাঁঠিটোত দেখা পাইছে, তেতিয়াহ'লে আপোনাৰ এইখন হাতৰ এই গাঁঠিটোতো আপুনি দেখা পাব। এইটো হৈছে ৰিউমেটইড আৰ্থ্ৰাইটিছৰ এটা কমন লক্ষণ। ঠিক তেনেকৈ আপুনি পলি আৰ্থ্ৰাইটিছ মানে বহুত গাঁঠিত হোৱা দেখা যায়, মানে আপুনি অকল এটা গাঁঠিতে যে বিষ অনুভৱ কৰিব এনেকুৱা নহয়, আপোনাৰ দেহৰ মোটামুটি 4টাতকৈ ওপৰৰ জইণ্টত আপুনি এই বিষ কি হয় অনুভৱ কৰিব। আৰু লক্ষণবিলাকৰ ভিতৰত আপুনি প্ৰথম লক্ষণ হৈছে ফুলা লক্ষণ পাব, আপুনি বিষ পাব, খোজ কঢ়াত বা হাত কোচোৱাত অসুবিধা পাব। যিটো জইণ্ট মানে যিকেইটা জইণ্টত আপোনাৰ এই ৰিউমেটইড আৰ্থ্ৰাইটিছৰ লক্ষণ দেখা যায়, সেই জইণ্টকেইটাৰ মুভমেণ্ট মানে জইণ্ট এটা আমাৰ ধুনীয়াকৈ ফ্লেক্সিবল হ'ব লাগে, আমি জইণ্টটো এনেকৈ লৰচৰ কৰিব পাৰিব লাগে। কিন্তু ৰিউমেটইড আৰ্থ্ৰাইটিছ হ'লে কি হয়, এই জইণ্টৰ ফ্লেক্সিবিলিটি বা মুভমেণ্টটো একেবাৰে কমি যায়। সাধাৰণতে যেতিয়া লেবৰেটৰিকেল ইনভেষ্টিগেশ্যন দিয়া হয়, সেই লেবৰেটৰিকেল ইনভেষ্টিগেশ্যনত যেতিয়া ব্লাড পৰীক্ষা কৰোঁ, সাধাৰণতে ESR অষ্টিও আৰ্থ্ৰাইটিছৰ ক্ষেত্ৰত একেবাৰে নৰ্মেল থাকে। কিন্তু ৰিউমেটইড আৰ্থ্ৰাইটিছৰ ক্ষেত্ৰত কি হয়, এই ESR বহুত বৃদ্ধি পায়।
ঠিক তেনেকৈ আপোনাৰ তেজত ASO টাইটাৰটো বৃদ্ধি পাব, ৰিউমেটইড ফেক্টৰৰ উপস্থিতি ধৰা পৰিব। এইখিনি হৈছে আপোনাৰ মেইন লেবৰেটৰিকেল ইনভেষ্টিগেশ্যন। ঠিক তেনেকৈ যেতিয়া এক্সৰে কৰি চাওঁ, তেতিয়া এক্সৰে কৰিলে আপোনাৰ কি হয়, জইণ্টত বিভিন্ন ধৰণৰ চেঞ্জ দেখিবলৈ পোৱা যায়। আৰু এইখিনি কৰিয়ে আপোনালোক ৰিউমেটইড আৰ্থ্ৰাইটিছত ভুগিছে নে অষ্টিও আৰ্থ্ৰাইটিছত ভুগিছে না জইণ্টটোৰ বিষ কি, সেই বিষটো কি হয় নিৰ্ণয় কৰা যায়। আপুনি এটা কথা জানি লওক, এই ৰিউমেটইড আৰ্থ্ৰাইটিছ হৈছে অটোইমিউন ডিজিজ, মানে নিজৰ ইমিউন ছিষ্টেমটোৱে আমাৰ নিজৰ দেহৰ জইণ্টবিলাকক এটাক কৰে। বিভিন্ন কাৰণত যিহেতু এই ৰিউমেটইড আৰ্থ্ৰাইটিছ হ'ব পাৰে বুলি অনুমান কৰা হয়, প্ৰথম অৱস্থাত আপুনি নিজৰ দেহটোক মানে ফুল নিউট্ৰিশ্যন, মানে আমাৰ দেহটোত যিখিনি নিউট্ৰিশ্যনৰ দৰকাৰ, সেই নিউট্ৰিশ্যনটো যাতে আমাৰ দেহে সম্পূৰ্ণৰূপে পাই থাকে। ঠিক আছে, নিউট্ৰিশ্যনৰ অভাৱতো কি হয়, আমাৰ দেহৰ চেলবিলাকে নিজৰ চেলবিলাকক কি হয় কেতিয়াবা ধ্বংস কৰা দেখা যায়। সেইকাৰণে মানুহ এজনে খাদ্যত সম্পূৰ্ণ গুৰুত্ব দিব লাগে। মানে যেতিয়া আপুনি খানা খায় তেতিয়া কালাৰফুল ডায়েট খোৱাটো অতিকৈ প্ৰয়োজনীয়। মানে বিভিন্ন কালাৰৰ ফল মূল, সেউজীয়া শাক পাচলি, সকলো ধৰণৰ খাদ্যই যাতে আপোনালোকে খোৱাত গুৰুত্ব দিয়ে। কি হয় তেতিয়া বিভিন্ন ধৰণৰ নিউট্ৰিশ্যন, বিভিন্ন ধৰণৰ মিনাৰেল আমাৰ দেহত যিবিলাক প্ৰয়োজনীয়, সেই গোটেইখিনি আমাৰ দেহে কি হয় লাভ কৰে। ফলত কি হয় নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি, মানে আমাৰ দেহটো সেই পৰ্যায়লৈ গৈ নাপায়। মানে আমাৰ দেহটোত যিখিনি বস্তু দৰকাৰী আমাৰ দেহটোক, মানে আমি যিটো কওঁ সুষম আহাৰ, সেই সুষম আহাৰটো আমাৰ দেহে পাই থকাটো অতিকে গুৰুত্বপূৰ্ণ। দ্বিতীয় ট্ৰিটমেণ্ট হৈছে আপোনালোকে ৰেষ্ট, মানে আপোনালোকে যেতিয়া ৰিউমেটইড আৰ্থ্ৰাইটিছত ভোগা বুলি গম পাব, তেতিয়াহ'লে আপোনাৰ সেই জইণ্টটোত, মানে যিটো জইণ্ট আপোনাৰ মানে কি হয় এফেক্টেড হৈছে, মানে যিটো জইণ্টত আপুনি সেই লক্ষণ দেখা পাইছে, সেই জইণ্টকেইটা আপোনালোকে কি হয় ৰেষ্ট দিয়াটো দৰকাৰী। আৰু এটা পেচিভ মুভমেণ্ট, যাতে মানে জইণ্টটো আপুনি ধুনীয়াকৈ এটা পেচিভ মুভমেণ্ট, মানে নিজৰ হাতেৰে মালিচ কৰি সেইটো অলপ কি হয় ঘূৰোৱা, মানে মুভমেণ্টটো কৰাই থাকিব লাগে। তো তেতিয়া কি হয় সেই জইণ্টটোৰ ফ্লেক্সিবিলিটিটো বজাই ৰাখে। আৰু এইখিনি মানে আপোনাৰ দেহত যেতিয়া ৰিউমেটইড আৰ্থ্ৰাইটিছ ধৰা পৰে, তেতিয়াই আপোনালোকে নিজৰ মানে কি হয় যাতে এই বস্তুটো বাঢ়ি নাযায়, তাৰ কাৰণে আপুনি খোৱা লোৱাত সম্পূৰ্ণ গুৰুত্ব দিব লাগে। আপুনি যোগা কৰিবলৈ চেষ্টা কৰিব, মানে সদায় ৰাতিপুৱা সূৰ্য নমস্কাৰ কৰিবলৈ চেষ্টা কৰিব। সূৰ্য নমস্কাৰ কৰিলে আমাৰ দেহৰ গোটেইকেইটা জইণ্ট ধুনীয়াকৈ কি হয় মুভমেণ্ট হয়, মানে কি হয় আমাৰ দেহটো বহুত এটা কি হয় ফিজিকেলি এক্টিভ হোৱা দেখা যায়। তো এই ৰিউমেটইড আৰ্থ্ৰাইটিছৰ কাৰণে সূৰ্য নমস্কাৰ এটা অতি গুৰুত্বপূৰ্ণ এক্সাৰচাইজ। তাৰে পিছতে আপোনাৰ মেডিচিনেল ট্ৰিটমেণ্ট আছে। মেডিচিনেল ট্ৰিটমেণ্ট দুই ধৰণৰ আছে, বিভিন্ন ধৰণৰ। এটা মডাৰ্ণ ট্ৰিটমেণ্ট কৰা যায়, আনটো আয়ুৰ্বেদিক ট্ৰিটমেণ্টো কৰা যায়। তো মডাৰ্ণ ট্ৰিটমেণ্ট মানে এই ৰিউমেটইড আৰ্থ্ৰাইটিছ ট্ৰিটমেণ্ট কৰি আপুনি নাইকিয়া কৰিব বুলি ক'ব নোৱাৰে, মানে মেডিচিন দিয়া হয় যাতে ছাবচাইড কৰি ৰখা যায় আৰু যাতে এই বেমাৰটো আগলৈ বৃদ্ধি নাপায়, মানুহজনে ধুনীয়াকৈ এটা সুন্দৰ জীৱনশৈলী যাতে কটাব পাৰে তাৰ বাবে ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰা হয়। বিভিন্ন ধৰণৰ লোকেল ট্ৰিটমেণ্ট কৰা হয়, যেনে ষ্টেৰইড, যিটো গাঁঠিত আপোনাৰ এই ৰিউমেটইড আৰ্থ্ৰাইটিছৰ লক্ষণ দেখা পোৱা গৈছে, সেই ঠাইত লোকেলি ষ্টেৰইড ইনজেকশ্যনো দিয়া হয়, যাতে কি হয় মানুহজনৰ বিষ আৰু খোজকাঢ়াত যাতে একো কি হয় অসুবিধাৰ সন্মুখীন নহয়। তেনেকৈ নন ষ্টেৰইডেল এণ্টি ইনফ্লামেটৰী ড্ৰাগ ইউজ কৰিবলগীয়া হয়। নন ষ্টেৰইডেল এণ্টি ইনফ্লামেটৰী ড্ৰাগ যেনে ইণ্ডোমেথাচিন, নেপ্ৰক্সেন, আইবুপ্ৰফেন, এই মেডিচিনবোৰ ইউজ কৰা হয়। কেতিয়াবা কক্স-2 ইনহিবিটৰ বুলিও কিছুমান মেডিচিন আছে, সেইটো ইউজ কৰা হয়। আকৌ এটা মেডিচিন ইউজ কৰা দেখা যায়, সেইটো হৈছে ডিমাৰ্ড, মানে ডিজিজ মডিফাইং এণ্টি ৰিউমেটইড ড্ৰাগছ, মানে ক্লৰকুইন, হাইড্ৰক্সি ক্লৰকুইন, মেথোট্ৰেক্সেট, ছালফাচেলাজাইন, এই মেডিচিনবিলাক বিভিন্ন ড'জত আপোনালোকক কি হয় প্ৰেছক্ৰাইব কৰা দেখা পাব, বা আমি প্ৰেছক্ৰাইব কৰোঁ। আজি মই মেডিচিনৰ ড'জখিনি ইয়াত কোৱা নাই, কিন্তু আপোনালোকক এই ৰিউমেটইড আৰ্থ্ৰাইটিছ কি, বা এই ৰিউমেটইড আৰ্থ্ৰাইটিছৰ লক্ষণ কি, বা কি মেডিচিন ইউজ কৰা হয়, সেইখিনি কথাহে মই আপোনালোকক জনাইছোঁ।
ঠিক তেনেকৈ আপুনি ৰিউমেটইড আৰ্থ্ৰাইটিছৰ পৰা বাচি থাকিবলৈ আপুনি দুটা বস্তুত একেবাৰে গুৰুত্ব দিব। আপুনি খোৱা লোৱাত একেবাৰে গুৰুত্ব দিব। মানে আমাৰ যেতিয়া খোৱা লোৱাখিনি ঠিকেই থাকে, সকলো নিউট্ৰিশ্যন যেতিয়া আমি সম্পূৰ্ণৰূপে পাওঁ, তেতিয়া মানে কি হয়, এই অটোইমিউন ডিজিজবিলাক খুব কম হোৱা দেখা যায়। আৰু আপোনালোকে যোগাসন মানে সূৰ্য নমস্কাৰ, বিশেষকৈ এই যোগাটো আপোনালোকে কৰিবই, তেতিয়া আপোনালোকে কি হয়, বহুত উপশম লাভ কৰিব বা লাভ কৰা দেখাও গৈছে কিছুমান পেচেণ্টৰ ক্ষেত্ৰত। আৰু সেইকাৰণেই মই আপোনালোকক কৈছোঁ, যদি আপোনালোকে ৰিউমেটইড আৰ্থ্ৰাইটিছৰ বিষয়ে জানিব লগা আছে বা কোনোবা যদি ৰিউমেটইড আৰ্থ্ৰাইটিছত ভুগি আছে, আপুনি যদি মেডিচিন খাই আছে, যদি কিবা বিশেষ জানিব লগা আছে, আপুনি কমেণ্টত ক'ব, মই ধুনীয়াকৈ সেই কথাটো আকৌ বুজাই দিবলৈ চেষ্টা কৰিম। আৰু এইখিনি কৈ মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আগলৈও লগ পাম, মেডিকেলৰ বিভিন্ন বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিয়ে থাকিম। তেতিয়ালৈ মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।